নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্মাদৰণি জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোৰ এই ভিডিঅ'টোৰ যোগেদি শদিয়া মহাবিদ্যালয়খনৰ কিছু ভাল লগা মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম। শদিয়া মহাবিদ্যালয় নাক পৰিদৰ্শনৰ বাবে পৰিদৰ্শকৰ দল এটা আহি উপস্থিত হ'বহি। সেয়েহে আমি সকলোৱে তেওঁলোকক স্মাদৰণি জনোৱাৰ বাবে ৰৈ আছোঁ। এয়া আপোনালোকে দেখিছে শ্ৰদ্ধাৰ মহোদয়সকলে আহি আমাৰ মহাবিদ্যালয়ত উপস্থিত হ'লহি। সেয়েহে আমি সকলোৱে মিলি তেওঁলোকক স্মাদৰণি জনোৱাৰ লগতে আমাৰ স্বাভিমান ফুলাম গামোচা ফুলৰ থোপাৰে সম্বৰ্ধনা জনাইছোঁ। লগতে আমি সকলোৱে অৰ্থাৎ ছাৰ বাইদেউসকলে, ছাত্ৰ ছাত্ৰীসকলে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, NSS ইউনিট সকলোৱে মিলি তেওঁলোকক হাত চাপৰিৰে আগবঢ়াই লৈ যোৱা হৈছে। এয়া আপোনালোকে দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিমান উল্লাসেৰে তেওঁলোকক হাত চাপৰিৰে সম্বৰ্ধনা অৰ্থাৎ সন্মানেৰে আগুৱাই লৈ গৈছে। এই আপোনালোকে দেখিছে আমাৰ শদিয়া মহাবিদ্যালয়খন। এইখন মহাবিদ্যালয়তে মই 2013 চনত নামভৰ্তি কৰিছিলোঁ আৰু 2018 চনত গ্ৰেজুৱেট হৈ ওলাই আহিছিলোঁ। এয়া আমাৰ শদিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু আমাৰ শ্ৰদ্ধাৰ বাইদেউ। এয়া দেখিছে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি ৰুম তালৈ আমি আগুৱাই গৈছোঁ আৰু এয়া আমাৰ মহাবিদ্যালয় মাজভাগত অৱস্থিত খেলপথাৰ আৰু এয়া আমাৰ ভাইটি ভণ্টিসকলে ক্লাছ কৰি থকা হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগবিলাকে বিভিন্ন ধৰণৰ ফুলেৰে ফুলনিবিলাক সজাইছে। কি সুন্দৰকৈ সজাইছে, সঁচাকৈয়ে দেখিলে বৰ ভাল লাগি যায়। এয়া আপোনালোকে দেখিছে আমাৰ শদিয়া মহাবিদ্যালয় ফুলনিবিলাক। এয়া আমাৰ ছায়েন্স ডিপাৰ্টমেণ্টে বনোৱা ফুলনি আৰু এয়া আমাৰ একুৰিয়াম আৰু এয়া যে দেখিছে বইজ হোষ্টেল হয়। এখন আমাৰ খেলপথাৰ। এয়া আমাৰ খেলপথাৰ নিচেই কাষেদি এটা ৰাস্তা বনাইছে যাতে আমি এঠাইৰ পৰা আনঠাইলৈ যাব পাৰোঁ। এয়া চাওকচোন কি সুন্দৰভাৱে সজাই তোলা হৈছে আৰু ইফালে ধান ৰোৱা হৈছে। এয়া মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই চৰাই বাঁহৰ বাবে সাজি দিছে ঘৰ। এয়া আমাৰ মহাবিদ্যালয়ৰ আগফালৰ দৃশ্য। আপোনালোকে ইয়াত দেখিছেনে এইটো অ'পেন লাইব্ৰেৰী, য'ত আপোনালোকে আহি এখন দুখন কিতাপ পঢ়িব পাৰিব। আৰু এই কাষেদি আমি শদিয়া মহাবিদ্যালয় গ্ৰন্থগাৰলৈ আমি যাবলৈ ওলাইছোঁ। এয়া আমি আহি গ্ৰন্থগাৰত উপস্থিত হৈছোঁহি। প্ৰথম সোমাওঁতেই ভণ্টিসকলে নামবিলাক এণ্ট্ৰি কৰিব লাগে আৰু এই ভণ্টিসকলে নিজৰ নামবিলাক এণ্ট্ৰি কৰি আছে। আৰু ইয়াৰ সন্মুখেদি এয়া আমাৰ লাইব্ৰেৰিয়ান বাইদেউৰ ৰুমটো আছে। আমি বাইদেউক এপাক মাত লগাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ গ্ৰন্থগাৰিকা বাইদেউ। এয়া মোক সুধিছে বিপুল ভালনে বুলি। আমি এই ৰুমটো যে দেখিছে এই ৰুমটোত গ্ৰন্থগাৰৰ বিষয়ে ষ্টুডেণ্টক পঢ়োৱা হয়। কি সুন্দৰভাৱে সজাই তুলিছে নহয়নে বাৰু। এই আপোনালোকে চাওকচোন সেই যে ষ্টেণ্ডবিলাক দেখিছেনে, তাত সদায় আপোনালোকে বাতৰি কাগজ পঢ়িবলৈ পাব। এইফালেদি আপোনালোকে সোমালে দেখিব যে এটা কনফাৰেঞ্চ ৰুম আছে। ইয়াত আলহী অতিথি আহিলে তেওঁলোকক বহিবলৈ দিয়া হয় আৰু এই ৰুমটোতেই নাকৰ পৰিদৰ্শন দলটোৱে আহি বহি আৰু বাইদেৱে ইয়াৰ পৰাই প্ৰেজেণ্টেশ্যন দিব। চাওকচোন কি সুন্দৰ। এইটো আমাৰ পুৰণি গ্ৰন্থগাৰ আছিলে। আমি অধ্যয়ন কৰোঁতে এইটোৱেই অকল গ্ৰন্থগাৰ আছিলে। ইয়াৰ এইফালেদি গ'লে ইয়াত ফটো সজাই থোৱা আছে, বিভিন্ন ধৰণৰ ফটোবিলাক সজাই থোৱা আছে। কি ধুনীয়াভাৱে সজাই থোৱা আছে।
সঁচাকৈয়ে মই চাই খুব মানে তৃপ্তি লাভ কৰিলোঁ। চ' আপোনালোকেও যদি শদিয়াত আহে তেতিয়াহ'লে এবাৰ আপোনালোকে শদিয়া মহাবিদ্যালয় আৰু শদিয়া মহাবিদ্যালয়ৰ যিটো গ্ৰন্থগাৰ, এই গ্ৰন্থগাৰটো আপোনালোকে এপাক সোমাই যাবলৈ নাপাহৰিব। মই আপোনালোকক কথা দিছোঁ যাতে আপোনালোকে যদি এই গ্ৰন্থগাৰ শদিয়া মহাবিদ্যালয়ত সোমাই ইয়াৰ স্মৃতি আপোনালোকে কেতিয়াও জীৱনত পাহৰিব নোৱাৰিব। এয়া হৈছে মহাবিদ্যালয়ৰ আগফালৰ ভাগ, য'ত গাড়ীবিলাক ৰখা হৈছে। এয়া আমাৰ ৰান্ধনি ঘৰ, এয়া আমাৰ প্ৰিন্সিপাল ছাৰৰ ঘৰটো, এইফালে আমাৰ গাৰ্লছ হোষ্টেল সেইটো। এইফালেদি আপোনালোকে কলেজৰ পৰা ওলাই যাব পাৰিব। ইয়াত আমাৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক্স আছে। এয়া মহাবিদ্যালয়ৰ বিভিন্ন বিভাগসমূহৰ কাৰ্যালয় আছে। এইটো হৈছে শদিয়া মহাবিদ্যালয় কম্পিউটাৰ লেব। এয়া আমাৰ সকলোৰে সন্মানৰ বিধায়ক মহোদয় আহি উপস্থিত হৈছে মহাবিদ্যালয়ত। এইটো হৈছে আমাৰ কনফাৰেন্স ৰুম। এইটো হৈছে ছায়েন্স বিভাগৰ লেবৰেটৰী আৰু ঠিক ইয়াৰ পিছতে আমি নাকৰ টিমটোৰ লগত মুখামুখি হওঁ। और हम नेक पीयर टीम जो है यहाँ पर यही देखने आए हैं कि क्या जो आपने तो ये बनेगा। तो आज हम आपसे यही बात करने के लिए आए हैं कि वेदर दिस ड्रीम इज कमिंग इनटू ड्रीम इज रियलिटी और नॉट। बात समझ रहे हैं? जो सपना आपने, क्या ये सपना सच हो रहा है आपका या नहीं हो रहा है? तो हम लोग आपसे जो है चाहेंगे कि 3 सबसे मुख्य बातें इस कॉलेज की आप बताएं कि क्या 3 सबसे प्रमुख गुण है कॉलेज में, 3 सबसे प्रमुख यहाँ की ताकतें, स्ट्रेंथ क्या है कॉलेज की, जो आपको बहुत अच्छी लगती, जो सोच के आपने भेजा हो ना कॉलेज में बच्चों का एडमिशन कराया, क्या सोच के कराया? तो 3 इसके साथ ही जो आप सोचते कि शायद ये भी होता इंस्टीट्यूशन में, कॉलेज में, तो मेरा बच्चा जो आज इस लेवल पे वो इस लेवल में पहुंच जाता, होता है ना ऐसा। शायद ये एक और गुण यदि कॉलेज में होता तो क्योंकि हम लोग जो है आपसे यही बात करने आए हैं। हम लोग जब अपनी रिपोर्ट लिखेंगे तो उसमें ये सब बातें लिखेंगे कि कॉलेज की अच्छाइयां क्या क्या है और कॉलेज में कमियां कुछ हो सकता है, कमियां नहीं कहेंगे परंतु कुछ हो सकता है कि फ्यूचर में ऐसा कर सकते हैं। आज से 5 साल बाद आप कैसा कॉलेज देखना चाहते हैं? तो नाउ दिस इज ओपन फॉर डिस्कशन। समय की थोड़ी सी हमारी सीमा है, समय का जो है अभाव है, क्योंकि बहुत सारी चीजें और देखना बाकी है। इसके बाद स्टूडेंट के साथ में भी इंटरेक्शन होना है, उसके बाद अलग अलग डिपार्टमेंट में विजिट भी होनी है। तो मैं चाहूंगा कि संक्षेप में आप वो एक व्यक्ति, एक सज्जन जो बात बताए वो रिपीट ना करें बार बार, ताकि हम समय को जो है समय की बचत कर सकें। এয়া আপোনালোকে দেখিছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নাকৰ পৰিদৰ্শকসকলৰ আগত অসমৰ সাংস্কৃতিক এক ৰোমাঞ্চকৰ পৰিৱেশ দাঙি ধৰিছে। এই নৃত্যসমূহৰ জৰিয়তে বিহু, দেউৰী বিহু, আধুনিক নৃত্য, টাই আহোমৰ নৃত্য আদিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে অসমৰ সাংস্কৃতিক যি পৰম্পৰা তাক সুন্দৰভাৱে দাঙি ধৰিছে আৰু আমিও এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি অতি ৰোমাঞ্চকৰ হৈ পৰিলোঁ। সঁচাকৈয়ে আমাৰ ভাইটি ভণ্টিসকলে ইমান সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিব পাৰে যে অন্য ঠাইৰ তুলনাতকৈ কোনো গুণেই কম নহয়। সঁচাকৈয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্থাৎ সন্মানীয় ছাৰসকলক এই সুন্দৰ পৰিৱেশটো উপভোগ কৰিবলৈ যি মোক সুবিধা দিলে তাৰ বাবে মই সদায় চিৰ কৃতজ্ঞ হৈ ৰ'ম। আৰু সদুৱেশত আপোনাক সকলোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। সদুশেষত সজাগ হওক, সতৰ্ক হওক আৰু সুৰক্ষিত হৈ থাকক।